UPPL ni MCLA माथब सेत्री बिथां सारा मा फोरमायखो स' खुलुमबाय लोगोफोर नोंथांमोन साफ्रोमखौबो आंनि YouTube चेनेलनि गोदान भिडिअ फिन खेबसेबाव गोसो गोथारै बरायनानै लाग्रोबावबाय आसा खालामदों नोंथांमोना इसोरनि अननायाव मोजाङैनो दङ आरो आंबो बे समाव मोजाङैनो दङ स' नोंथांमोननि थाखाय मोनसे आपडेट लानानै फैलायबाय नोंथांमोना आपडेटखौ जोबजासिम नायनांगोन होननानै मिजिंथिबाय थ' जायफ्रा चेनेलाव गोदान चेनेलखौ साबस्क्राइब भिडिअखौ लाइक खालामनानै आंखौ इयुन समाव भिडिअ बानायनो थुलुंगा होलांगोन होननानै मिजिंथिबाय थ' भिडिअखौ जेसेनो हायो एसेबांनो शेयार खालामनानै हो जाहाथे बयबो बर' रायजो राजाफ्रानो नुसारो आरो भिडिअखौ फुल नायजोबखांनायनि उनाव कमेन्ट हरनो दाबाव स' बिथां माथब सेत्री सारा मा फोरमायखो फैदो जों दानिया आबुङै मिथिनानै लादिनि দিব বিচাৰিছো বিশেষকৈ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি ধৰণে ভোটদান আমাক ৰাইজে কৰিছে ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠী আমাক ভোটদান কৰিছে প্ৰায় 37,000 ভোটাৰ ব্যৱধানত আমাৰ প্ৰাৰ্থীয়ে আজি জয়যুক্ত হ'বলৈ গৈ আছে এবাৰ হৈছে প্ৰায় ডিক্লাৰেশ্যনটো বাকী এতিয়া জাষ্ট আমাৰ চাৰ্টিফিকেট লোৱাটো বাকী আছে গতিকে মই ধন্যবাদ দিছোঁ ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক মই ধন্যবাদ দিব বিচাৰোঁ আৰু ইয়াত বিশেষকৈ বিজেপি এজিপি UPPL কৰ্মকৰ্তাসকলে তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাসকলে হওক বা লিডাৰসকলে যি ধৰণে দিনে নিশা কাম কৰি আজি আমাৰ যি মেছেজ চৰকাৰৰ যি মেছেজ প্ৰমোদৰৰ যি মেছেজ এই মেছেজটো পাব্লিকৰ মাজত লৈ পাব্লিকক সন্তুষ্ট কৰাবলৈ তেখেতসকলে সক্ষম হৈছে তাৰকাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ আৰু আগন্তুক দিনত আমি যি ধৰণে ৰাইজে আমাক বিশ্বাসত লৈ আজি ভোটদান কৰিছে আমি সেই ধৰণে ৰাইজক বিশ্বাসত লৈ আগন্তুক দিনত ৰাইজৰ কাম কৰিম এইটো মই ৰাইজক কথা দিছোঁ তেখেতসকলক মই ধন্যবাদ দিছোঁ গণতন্ত্ৰৰ যি ছিষ্টেম আমাৰ মানে সংসদীয় পদ্ধতিৰ যি ছিষ্টেম এই ছিষ্টেমত মানে তেখেতসকলে অংশীদাৰী হৈছে ভাগ লৈছে মই চুদ্ধ বসুমতাৰী ডাঙৰীয়াকো ধন্যবাদ দিছোঁ মোৰ সঞ্জীৱ ডাঙৰীয়াকো মই ধন্যবাদ দিছোঁ তেখেতসকলে ভাগ লৈছে আৰু যি ধৰণে সুন্দৰভাৱে এটা হাই কাৰ্য নোহোৱালৈকে আজি 1.5 মাহৰ পৰা আৰম্ভ কৰি আজি ভোট গণনালৈকে যি সুন্দৰ পৰিৱেশৰ মাজত শান্তিৰ পৰিৱেশৰ মাজত সিদ্ধিত যে আজি মানে ভোট গণনালৈকে আজি কোনো ঘটনা হোৱা নাই ইয়াৰ কাৰণে এটাই মানে সকলো ৰাজনৈতিক পাৰ্টিক মই ধন্যবাদ দিব বিচাৰিছোঁ দলীয় কৰ্মকৰ্তাক ধন্যবাদ দিব বিচাৰিছোঁ আমি এনেকৈ আগন্তুক দিনত এটা ভাল ঠাই ভাল পৰিৱেশৰ মাজত এটা শান্তি যি এটা পৰিৱেশ এইটো গঢ়ি তোলাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব ৰাজনীতিটো এজনে জিকিব আজি UPPL জিকিছে নিশ্চয় আমাক কপাৰেশ্যন কৰক আগন্তুক দিনত এটা ভাল গুড গভৰ্নেন্স লৈ ৰাইজৰ ভাল এটা চৰকাৰ দিবলৈ আমাৰ অপজিশ্যনত থাকে তেখেতসকলকে ধুনীয়াকৈ কাম কৰিব লাগিব একেলগে কাম কৰি যাম আৰু আগন্তুক দিনত এই ঠাইটো সুন্দৰ বনোৱাৰ কাৰণে তেখেতসকলৰ সহযোগত লৈ আমি আগুৱাই যাম নাই এইটোতো আপোনালোকে জানে আজি 5টা সমষ্টি পৰে ইয়াত চিডলিত 5টা সমষ্টি পৰিষদীয় পৰে 5টা সমষ্টিতে যে আমি জিকিছোঁ প্ৰত্যেক সমষ্টিতে ভাল এটা মাৰ্জিনত আমি জিকি আহিছোঁ গতিকে 2025 কাৰণে 5টা সমষ্টি আমাৰ কাৰণে ৰিজাৰ্ভ হৈ গ'ল আৰু বাকী যিমান সমষ্টি লাগে আমাক এইটো নিশ্চিতভাৱে UPPL বা মুখ্যমন্ত্ৰী মহোদয় বা আমাৰ BTR চিফ মহোদয়ৰ যি এটা গুড মানে গাইডেন্সত আৰু ভাল এটা পলিচিৰ মাজত BTRৰ মানে জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এটা ভাল এটা ভোট আমাক দি 2025 মানে প্ৰায় BPFক মানে নাইকিয়া হৈ যাব আৰু আজিৰ এই সময়ত আজিৰ পিছতো BPF নাথাকিব মই আহ্বানো কৰিছোঁ BPFৰ দলীয় ছাপৰ্টাৰসকলক তেখেতসকলৰ BPFত থাকি লাভ নাই তেখেতসকলে মানে পলিটিকেল পাৰ্টি হিচাপে ৰিজনেল পলিটিকেল পাৰ্টি হিচাপে BPF এতিয়া ইয়াত ইমান মানে ফেক্টৰ নহ'ব গতিকে UPPLৰ লগত থাকি একেলগে যাতে আগন্তুক দিনত BTR ৰাইজক সেৱা কৰিবলৈ তেখেতসকলে আগবাঢ়ি আহক এইটো মই তেখেতসকলক আহ্বান জনাইছোঁ।